বিহু উন্নয়ন সমিতিৰ কৰ্মকৰ্তাসকল আৰু উপস্থিত আই মাতৃসকল ৰাইজ, এই পুলৰমুখ বিহু উদযাপন সমিতি অসমীয়া জাতীয় উৎসৱৰ যি পৰম্পৰা যায় কেই নম্বৰ ষষ্ঠ বাৰ্ষিক অধিৱেশন উদযাপন সমিতিয়ে কৰিছে। ইয়াতে সকলোখিনি উদ্যোক্তাসকলৰ লগতে ৰাইজখিনি একত্ৰিত হৈ কাৰ্যসূচীখিনি সুচাৰুৰূপে পৰিচালনা কৰক। আৰু এই ক্ষেত্ৰত মই ক'বলগীয়া অকণমান আছে, যাতে এই কৰ্মসূচী যিখিনি যুগুত কৰা হৈছে তাক নিয়াৰিকৈ খেলি মেলি নোহোৱাকৈ পৰিচালনা কৰক আৰু যাতে বিশৃংখল নহয়। আৰু দেখা যায় যোৱাবেলিও আমাৰ এটা অপ্ৰীতিকৰ ঘটনা হোৱাৰ নিচিনা ওপৰতো হৈছিলে, গতিকে যাতে এইটো বস্তু পুনৰাবৃত্তি নহয়, এইখিনি সকলো কৰ্মকৰ্তালৈ মোৰ অনুৰোধ থাকিল। আৰু এই হিচাপতে সকলোৰে ৰাইজৰ দীৰ্ঘায়ু কামনা কৰি, সুস্বাস্থ্য কামনা কৰি আমাৰ যাতে অসমীয়া জাতিৰ পৰম্পৰাটো এই ধৰণে আমি চলাই নিব পাৰোঁ, সদৌ ঔষধ আটাইৰে শুভ কামনা কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ইয়াৰ পিছতে মই অনুৰোধ জনাইছোঁ আমাৰ উদযাপন সমিতিৰ উপদেষ্টা মাননীয়